শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, খোৱা বোৱা কৰিলে নে? এতিয়া বহুত দেৰি হ'ল, কিন্তু 1:41 হ'ল, 2টাই বাজিব হ'ল। ৰাতিপুৱাৰ পৰা কাম কৰি কৰি খাবলৈ সময় পোৱা নাই, সেইকাৰণে এতিয়া খাবলৈ বহিলোঁ। আজি চব্জিত আছে বন্ধাকবি আলু, লগত আছে ৰাতিৰ চব্জি জাতিলাও আলু আৰু বন্ধাকবিৰ লগত মাছ দিয়া আছে। এইফালে মাছ মানে ক্ৰছ মাছ, এয়া ভাল পাওঁ, আমাৰ প্ৰিয় মাছবিধ। আৰু লগত আছে কেঁচা বিলাহী, এইফালে আছে মণিপুৰী চিঙৰ চাটনি, আকৌ লগত আছে কেঁচা কবি, মোৰ প্ৰিয়। এইফালে কেঁচা বিলাহী, একদম মজা। আজি দুপৰীয়া সাজটো এনেকৈ খাই আছোঁ আৰু আপোনালোকে খালে নে জনাব দেই। মই বাৰু খাই আছোঁ।